हाँ सुन रहे हो? दो नंबर सुन रहे हो? हेलो 2 नंबर। तू एक काम कर, तू पीछे से आ। हाँ और लेफ्ट साइड पर आकर उसे पीछे से हमला कर। गलत कर रहा है यार, फिर से नॉकडाउन हो जाएगा। जा तू पीछे जा। अरे रिवाइव तो कर ग्लोबल लेके। ये क्या कर रहा है भाई? ग्लोबल है ना, तुझे वो ठोक डालेगा पीछे से। हाँ जी रिवाइव कर। हाँ क्या? हाँ ठीक है जा। अब देखो मैं इजने आपको फोन কৰিলে মানে আকৌ কামোৰ ওচৰমান দিব। হেল্ল' মইনা কলিজা, কোৱা। কি কৰি আছা তুমি? মই যুদ্ধ এখন কৰি আছিলো। অহ, তুমি ফ্ৰী ফায়াৰ খেলি আছা মানে? খেলি থাকা গেমকে, মইনো কোন ন। উফ ৰাম, তোমাৰ পৰা গেম অলপ খেলিব নোৱাৰি মানে। তুমি যে মোক অলপো সময় নিদিয়া, অকল গেমকে খেলি থাকা তুমি। আকৌ কি কৈ দিলা? 1 ঘণ্টামান আগত তোমাৰ সৈতে কথা পাতিছিলোহে। আকৌ কথা নাই পতা বুলি কেলে ক'লা তুমি? মই সেইবোৰ একো নাজানো। তুমি আগতকে বহুত চেঞ্জ হৈছা। মোক নিকিতাই কৈছিলে তুমি মোৰ লগত চিট কৰি আছা বুলি। তুমি নিকিতাৰ কথা কেলে শুনিছা? তাই মোৰ চেনি হয়, তাৰ 3টা-4টা বয়ফ্ৰেণ্ড আছে। তুমি মোক তাৰ হেৰিয়াটোৰ লগত তুলনা কৰিছা ন? আৰে বাবা, তোমাক মই একো চিট কৰা নাই। তুমি মোৰতো বচপন কা প্যাৰ হয় ন, বুজিছা ন মানে কলিজা? হ'ব হ'ব, গম পাইছো বাৰু। পিছে কলিজা শুনাচোন। কোৱা। মই যদি তোমাৰ পৰা বস্তু এটা বিচাৰো, তুমি দিবানে? দিম বাৰু। পিছে বস্তুটো কি সেইটো কোৱাচোন। কসম খোৱা তুমি? আৰে বাবা, বস্তুটো কি তুমি সেইটো কোৱা। মানে মোক আইফোন এটা লাগে। হে? কি লাগে বুলি ক'লা? আইফোন এটা কিনি দিয়া না। জেপত এটকা এটা নাই, তোক আইফোন লাগে? হা কি ফাল্টু কথা গাইছো এইখন ৰাতিপুৱা। ইমান সামান্য বস্তু এটা দিব নোৱাৰা নেকি? মোৰ বেষ্ট ফ্ৰেণ্ড নিশ্চিতাৰ BFে তাইক মৰমত আইফোন এটা দিছে, আৰু তুমি? ঐ মূৰ্খ ছোৱালী, এইটো কি তই সামান্য বস্তু পাইছ নেকি? তই কিপেড মোবাইলৰ যিখন হয় আৰু তোক আইফোন লাগে? নাজান, তুমি এনেকুৱা ধৰণৰ ফাল্টু কথা মোৰ আগত কৈ নাথাকিবা। মোৰ অন্তখনে কষ্ট পাই তুমি বুজিছা ন মইনা কলিজা? হ'ব যোৱা, তুমি মোক ভালেই নোপোৱা। কিবা এটা বস্তু মৰমত বিচাৰিলেও নিদিয়া, তেন্তে কিহৰ BF তুমি? তোৰ মাথাটো খাৰাপ হৈ নাথাক না। তই ভালকে মেট্ৰিকটো পাছ কৰি লচোন, তেতিয়া বিচাৰি দিবি আইফোন বিচাৰ কি বিচাৰ। হ'ব যোৱা, তোমাক নামাতো। তুমি কসম খাই থৈছা। মোক যেনে তেনে আইফোন এটা দিয়া না, নহ'লে কিন্তু মই ব্ৰেকআপ দিম। যদি ভাল পোৱা দিবা, নহ'লে মই সকলোতে ব্লক মাৰি দিম। হেল্ল' 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 যা মৰকে বনাওঁতো। জেপত এটকা এটা নাই, তাইক আইফোন লাগে। টকা ক'ত পাম? পাপাকো খুজিব নোৱাৰো। খুজিবই লাগিব এতিয়া। হেল্ল' মোবাইলটো কিনিব লাগিব। মোৰ জীৱনৰ আটাইতকৈ ভাল লগা গীত। থেংক ইউ ছ' মাছ। আই লাভ ইউ। লাভ ইউ টু। ভাল মই বহুত পাইছিলোঁ তাইক।
অভিনেত্ৰী আছিলে তাই প্ৰেমৰ অভিনয় কৰি গুচি গ'ল I am broken heart. I can't survive anymore. असली কথাটো কি হ'ল মোৰ প্ৰতি বেলা কোনো ফিলিংছ নাই মোক এইটো গুচি গ'ল তাই একো নাই হ'ব দে ছোৱালীকে এজনী গৈছে ইজনী আহিব সিজনী গৈছে সিজনী আহিব এই আমাৰ লাইফটোৱে তেনেকুৱা ইজনী পিছত সিজনী আহিছে ভাই মই কামে নহয় মইতো চিনি কৰা নহয় তুমিতো বুজিছা ভালটো মই তাকে পাইছিলোঁ তাই তুমি কণ্টক সোধা গুচি গ'ল মই ফোন পাইছোঁ নে হে মোৰ কাজিন এই ককাইৰৰ প্ৰতি মৰমটো জাগি উঠা অলপ পুৰণা সময় দিন ভাল লাগে লগ পাই কেতিয়াবা থাকিবা মোৰ লগত আমনি বুলিতো কি কোৱাচোন মানে মোক আইফোন এটা দিবা নেকি আকৌ আইফোন তো হে ভিউৱাৰ্ছ ইয়ালৈকে পাই যেতিয়া নিশ্চয় ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যিসকল ব্যক্তি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ইফালে থকা বেল আইকনটো টাংকে টিপি থৈ যাব যাতে নতুন নটিফিকেশ্যন বা ভিডিঅ' অতি সোনকালে আপোনালোকে পাই যাবগে আৰু বহুত দিনৰ পৰা দেখি আছো 750 ওপৰত মানে ছাবস্ক্ৰাইবাৰখিনি আছে চ' দেখি আমনি লাগিছে কিবা কৰি 1000ও কৰিলে ভাল লাগে আৰু কিমানো 750 এনেকৈ চাই থাকিম ন চ' এই ভিডিঅ'টোত আপোনালোকে 1000টো কমপ্লিট কৰি দিয়ক আৰু যেতিয়া আমাৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব আৰু হোৱাৰ লগে লগে আমি এটা Q&A ভিডিঅ' বনাম গোটেই টিমটোৱে তো মণিকাঞ্চনৰ সকলো ব্যক্তিসকলে মিলি এটা Q&A ভিডিঅ' বনাম তাত আপোনালোকে কুৱেশ্যন কৰিব আমি তাৰ আনচাৰ দিম আৰু এটা গিভৱে কৰাৰ সিদ্ধান্ত লৈছো এই ভিডিঅ'টোত মানে কোনটো মুমেণ্ট বেছি ভাল লাগিছে বোলে আমুকটো চিন ভাল লাগিছে এনেকৈ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব আৰু তলত আপোনালোকৰ নাম এড্ৰেছ আৰু নাম্বাৰ বা ইমেইল ID দি দিব যাৰ কমেণ্টটো মোৰ বেছি ভাল লাগিব লটাৰী হিচাপত মানে যাৰ কমেণ্টটো বেছি অকণমান এট্ৰেকশ্যন হ'ব মানে এট্ৰেক্ট কৰিবলগীয়া হ'ব তো সেই কমেণ্টটোৰ ওপৰত নিৰ্ভৰ কৰি সেই ব্যক্তিজনক আমি কিবা এটা বস্তু আমাৰ মণিকাঞ্চনৰ ফালৰ পৰা আমি দিম চ' সেইবাবে আপোনালোকে 1000 ছাবস্ক্ৰাইবাৰ অতি শীঘ্ৰেই কৰি দিয়ক এইকেইদিনতে তো বহুত ভাল পাম মই বহুত ভাল পাম আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক মানে অকণ কমেডি টাইপৰ বনাবলৈ চেষ্টা কৰিছিলোঁ কিমান কি পাৰিছোঁ নাজানো তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব